গুড মৰ্ণিং হাই হেল্ল' সকলোকে নমস্কাৰ। আজি আমি ওলাই আহিছোঁ ক'ৰবাত যাবৰ কাৰণে। একচুৱেলি অলপ ফুৰি আহোঁ বুলি আহিছোঁ, কিন্তু এইফালে পাছফালে মোৰ ছোৱালীয়ে নাচি আছে আৰু আগত ৰখি আছে আমাৰ পল্টনকেইটা, VIP পল্টনকেইটা। এইকেইটা পল্টনকেইটা কি কৰি আছে চাওকচোন, হাঁহি মাতি সিহঁতৰ একদম ৰখি ৰখি বোলে আমনি লাগি গৈছে, মোক গালি পাৰি আছে। এটা দুটা তিনিটা চাৰিটা পাঁচটা আৰু ড্ৰাইভাৰ দাদাৰ সৈতে 6টা। আজি ড্ৰাইভাৰ সলাই দিছোঁ আমি, ড্ৰাইভাৰে সলাই আমি গৈ এইফালে বেলেগৰ আৰু এইফালে মাৰ্কেট গৈ পালোঁগৈ। চাওকচোন মাৰ্কেটত ইফালে মই বেগ চাইছোঁ, কিমান যে কি আছে, ঘূৰি ঘূৰি আমনি নালাগে। মানে শ্বপিং কৰিবলৈ পালে আৰু কি লাগে আৰু, নহয় জানো। ইফালে কিমান ধুনীয়া ধুনীয়াকৈ সজাই থোৱা আছে আৰু এনেদৰে আমি ঘূৰি ঘূৰি বহুত বজাৰ কৰিলোঁ। মই একদম মনৰ ইচ্ছাৰে বজাৰ কৰিছোঁ আৰু এহেঁতি দুজনী মোৰ আগে আগে কিবা কৰি আছে। এইফালে আৰু মাজে মাজে পজো দিয়ে, যিহেতু অলপ লেতেৰা হৈ থাকিলেও নিজকে মোবাইলত দেখি বেয়া লাগে সেইকাৰণে। আৰু এনেদৰে মই যে কিমান বজাৰ কৰিছোঁ নহয়, বজাৰ কৰি কৰি আকৌ ইফালে আহি পালোঁহি বেগকেইটা। ভাবিলোঁ অলপমান চাওঁ নেকি, চাওঁ মানে লৈয়ে ল'লোঁ আৰু 2-3টামান লৈছোঁ, বেছি দামৰো নহয়, 100 ৰুপিজৰ আছিল। ধুনীয়া ধুনীয়া বেগ। এইফালে বেগকেইটা ল'লোঁ বাইদেউহঁতক দিবৰ কাৰণে, গুৱাহাটীলৈ যোৱাৰ কথা আছে। এনেকৈ লৈ আৰু ইফালে আকৌ পালোঁগৈ মেট, পিল' কভাৰ, আৰু এইফালে আছে টাৱল, হেণ্ড টাৱল। কালাৰো চাইছোঁ, সৰু নে ডাঙৰ চাই আছোঁ, কিন্তু বহুত ডাঙৰ জেপত হয়তো ল'ব নোৱাৰে। আৰু এনেদৰে আমি গৈ পালোঁ আকৌ ৰেষ্টুৰেণ্টত কি কি খালোঁ, কি কৰিলোঁ তাৰে অলপ পজ দি দিছোঁ। এনেদৰে ফটো দেখাই আছে, কিবা ফটো দেখাই এনেকৈ অলপমান চাহ নাস্তা কৰি আকৌ ঘৰৰ ফালে আহি গ'লোঁ আৰু। কিন্তু ইয়াতে অলপমান মানে বহুত 1-1.5 ঘণ্টা সময় থাকিছোঁ। বৰষুণ দিছিল, ৰৈ তাতে খালোঁ। খাই বৈ সকলোৱে ফটো চটো তুলি ভিডিঅ' চিডিঅ' বনাই এনেকৈ আহি ৰাতি 10:30মান বজাত আহি ফ্ৰেণ্ডৰ ঘৰত আকৌ ভাত ৰন্ধাত মই ব্যস্ত হ'লোঁ। খাইছে চাওকচোন কেনেকৈ, এইফালে খাই শেষেই নহয় সিহঁতৰ। চাহ কেইকাপ কিন্তু বহুত টেষ্টি আছিল, টেষ্টি চাহ একদম, মানে গাখীৰৰ মিঠা যেটা সোৱাদ যোনটো থাকে সেয়া। ইফালে এওঁলোকে খোৱাত বহুত ব্যস্ত হৈ আছে আৰু মই ভিডিঅ' কৰাত ব্যস্ত হৈ গ'লোঁ। ভিডিঅ' কৰি মই মোৰ টাইমটো মেকআপ কৰি লৈছোঁ। আমাৰ এওঁ খোৱা হৈ গ'ল আৰু ইফালে বেটাই হাত ধুবৰ কাৰণে গৈছে। আৰু এয়া চাওকচোন, ওদালগুৰি মাজমজিয়াত ৰিহন্দি, এয়া কাৰ্গিল ৰেষ্টুৰেণ্ট। এয়া মোক অলপ ভিডিঅ' কৰি দিছে মোৰ ফ্ৰেণ্ডে। চাহ খাইছোঁ বুলি কৈছোঁ মই, চাহকাপটো ধুনীয়া, এনেকৈ মজা লাগিছে। আৰু এয়া ডেকা দাই গ্লাছত চাহ খাইছে, আমাৰ এওঁ অকলে বহি আছে। আৰু একেফালে আহি আমি ঘৰ পালোঁ। ঘৰত এয়া মই বনাইছোঁ পোলাও, জহা চাউলৰ, অলপ কাজু, কিবাকিবি খিং, ডালচেনি, লং বেছি দিয়া নাই, খাব নোৱাৰে বোলে সিহঁতে। এয়া পিঁয়াজ চালাড এনেকৈ জল্দি বনাই আজি ৰাতিৰ সাঁজটো মিলালোঁ আৰু যেনে তেনে। ইফালে চালাড কাটি থোৱা আছে, ইফালে মই মাংস বনাইছিলোঁ, কণী বইল, আৰু এয়া মা দেউতাই ৰখি চাই আছে সিহঁতক কি খাইছে কি কৰিছে। আৰু এনেকৈ আজিৰ দিনটো গ'ল। আৰু এইফালে আমাৰ মালিকনীয়ে মোবাইল চাই আছে, ৰেষ্ট লৈছে বোলে তাই। আমাৰ ফটো আপলোড দি চাই আছে। এনেকৈ আজিৰ দিনটো গ'ল।